এই চেনেলৰ শ্ৰোতা বন্ধু বান্ধৱীসকল নমস্কাৰ। মই আজি এটা নতুন বাৰ্ণিং টপিক লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আপোনালোকে টপিকটো জানিছেই। কল্পনা লাজমীৰ অন্তৰৰ কিছু গোপন ৰহস্যৰ সন্ধানত আজিৰ এই পৰিক্ৰমা। ভূপেন হাজৰিকা এজ আই নিউ হিম। এইখন কল্পনা লাজমীৰ এখন বহু চৰ্চিত কিতাপ। ভূপেন হাজৰিকাৰ জন্মদিনত উন্মোচন কৰিছে। এই কিতাপখনে অসমৰ কিছুমান ঐতিহাসিক দলিলৰ স্বাক্ষৰ বহন কৰিছে। তাত দ্বিমত নাই। তাৰ বাবে কল্পনা লাজমীক ধন্যবাদ জনাইছোঁ। কিন্তু কল্পনা লাজমীয়ে কিতাপখনত ভূপেন হাজৰিকাৰ অতি ব্যক্তিগত নাৰীজনিত কথা প্ৰকাশ কৰিছে। এনেদৰে কিতাপ আকাৰে ভূপেন হাজৰিকাৰ গোপন কথাবোৰ প্ৰকাশ কৰি কি বুজাব খুজিছিল? ডক্টৰ ভূপেন হাজৰিকাৰ আদৰ্শ নে নিজৰ পঞ্জীভূত ক্ষোভ? যিজনী মানুহে প্ৰায় 4টা দশক ভূপেন হাজৰিকাৰ লগত থাকি পত্নী হিচাপে স্বীকৃতি আৰু সামাজিক মৰ্যাদা নাপালে, তেওঁ আচলতে অন্য নাৰীক তেনেদৰে টানি আনি সমাজৰ লোকচক্ষুত হাঁহিয়াত পাত্ৰ কৰাৰ অধিকাৰ নাই। আপোনালোকেও মোৰ দৰে ভাবেনে? তেওঁ ভূপেন হাজৰিকাৰ পত্নী প্ৰিয়ম্বদা মানে প্ৰিয়ম হাজৰিকাই পুনৰ হাজৰিকাৰ জীৱনলৈ ঘূৰি আহিব বিচৰাৰ কথা লিখিছে। আচলতে পুনৰ ঘূৰি আহিব বিচৰা বুলি লিখি ভুলহে কৰিলে। আপোনালোকে নিশ্চয় জানে ভূপেন হাজৰিকাই প্ৰিয়ম হাজৰিকাৰ লগত বিবাহ বিচ্ছেদ কৰা নাছিল। ছেপাৰেশ্যনহে হৈছিল, অৰ্থাৎ বেলেগে বেলেগে থকাৰ চুক্তি। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত যেতিয়া প্ৰিয়ম হাজৰিকাই অসমলৈ আহি সাংবাদিকৰ সন্মুখত লতা মংগেশকাৰৰ বাবেই তেওঁলোকৰ সংসাৰখন ধ্বংস হ'ল বুলি কৈছিল, তেতিয়া লতাজীয়ে প্ৰশ্ন তুলিছিল, এইটো প্ৰকৃততে শুদ্ধ আছিল নে? ঠিক আছে, এতিয়া তেখেতে কল্পনা লাজমীক কি কৰে, কি কৰিব, সেয়া বিচাৰ্য বিষয়। আৰু বন্দনা বৰাই নিমাতে থাকিব নে লোকনিন্দাৰ ভয়ত বা সংসাৰখন ধৰি ৰখাৰ তাগিদাত নীৰৱে নিতালে ৰব? কল্পনা লাজমীয়ে ভূপেন হাজৰিকাই ষ্টাৰ চিমেণ্টৰ এডভাৰটাইজিঙৰ সময়ত অসমলৈ আহোঁতে তেখেতক লগ কৰিব বিচৰা, তেওঁক ভাল পোৱা আমাৰ অসমবাসী ব্যক্তিসকলে যেতিয়া লগ কৰিবলৈ গৈছিল, তেতিয়া চিঞৰি চিঞৰি কৈছিল, আই এম হিজ ৱাইফ। কিন্তু সামাজিক স্বীকৃতি অবিহনে এজন পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি এনেদৰে জীৱন কটোৱা এগৰাকী নাৰীক আজিৰ সভ্য সমাজে কি কয়, সেয়া সকলোৱে জানে। আপোনালোকেও নিশ্চয় মোৰ লগত একমত। যদিহে তেওঁ সেই প্ৰথম শাৰীৰিক সম্পৰ্কৰ পিছত গৰ্ভত স্থিতি লোৱা সন্তানটো জন্ম দিলেহেঁতেন, তেনেহলে তাৰ পৰিচয় কি হ'লহেঁতেন? নিশ্চয় জাৰজ। যি কি নহওক, প্ৰিয়ম হাজৰিকা ভূপেন হাজৰিকাৰ কি আছিল সেয়া মই পুনৰাই দোহৰাৰ প্ৰয়োজন নাই। কাৰণ ভূপেন হাজৰিকাৰ মই যেন আজীৱন উৰণীয়া মৌ তোমাৰ দেখো নাম পত্ৰ লিখা, নতুবা মই যেতিয়া এই জীৱনৰ আদি গীতত প্ৰকাশ পাইছে, আৰু তাৰ মাজতে হয়তো কল্পনা লাজমী তেওঁৰ কি হয় এইটো প্ৰকাশ কৰিছে। হয়তো বহু অভিজাত কুসুমৰ মৌ চুহিলো বুলি তেনেধৰণৰ অভিজাত নাৰীৰ সম্পৰ্কেই তেওঁ মন্তব্য দিছিল। যি কি নহওক, ভূপেন হাজৰিকাই নিজকে যাযাবৰ, জংলী, উৰণীয়া মৌ বুলি অভিহিত কৰিছে। সেয়েহে হ'বলা নেকি তেখেতে জীৱনৰ এই স্থিৰতাবিহীন গতিৰ মাজত অতি মৰমৰ পত্নী প্ৰিয়ম হাজৰিকাক হাবুডুবু খাবলৈ দিবলৈ বিচৰা নাছিলে। আৰু তাৰ পৰিণতিতেই কিজানি আৰু জীৱনত স্বীকৃতিবিহীনভাৱে অনাভূতভাৱেই কল্পনা লাজমীৰ প্ৰৱেশ ঘটিছিল। ভূপেন হাজৰিকাক কল্পনা লাজমীয়ে সংশোধন কৰাৰ নামত অসম আৰু অসমীয়াৰ পৰা আঁতৰাইহে নিব বিচাৰিছিল। সেয়া তেওঁ কিছুমান সাক্ষাৎকাৰত গৰ্বিতভাৱে প্ৰকাশ কৰিছিল। তাক পুৰণা কল্পনা লাজমীৰ সাক্ষাৎকাৰৰ পৃষ্ঠা বিচাৰিলে হয়তো সকলোৱে অনুভৱ কৰিব পাৰিব। সেয়া অকল মোৰেই নহয়, নিশ্চয় আপোনালোকৰো মত। শ্ৰোতাসকল, মোৰ এই কথাখিনি কেনে পালে জনাবচোন। এনেধৰণৰ বিভিন্ন বিষয়ৰ ওপৰত আৰু
সৌন্দৰ্য চৰ্চাৰ ওপৰত আপোনালোকে জানিব বিচাৰিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।